নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেল বিপিন প্ৰচাৰ অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল আজি আমি অনুশীলনী 12.2 ৰ কোৱেশ্চন নম্বৰ 3 যেটো তোমাক বিয়োগ কৰা দিয়া আছে এই বিয়োগ কৰা কেইটা আজি আমি সমাধান কৰিম ইয়াৰ আগৰ মই দুটা ভিডিঅত তোমাৰ এই 1 নম্বৰ যেকেটা সৰল কৰা আছে তাৰ পিছত তোমাৰ 2 নম্বৰ যেকেটা যোগ কৰা আছে এইকেটা মই সমাধান কৰি দিছো তো গতিকে যদি তোমালোকে সেই দুটা ভিডিও এতিয়ালৈকে চোৱা নাই সেই ভিডিও দুটাৰ মই লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দি দিম তাত গৈ তোমালোকে চাই ল'ব পাৰিবা তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি 3 নম্বৰৰ যি তোমাক বিয়োগ কৰা দিছে আমি সেইকেটা এটা কৈ বিয়োগ কৰো মই 3 নম্বৰৰ 1 নম্বৰটো লৈছো এনেকৈ আমাক দিয়া আছে 5x² y ৰ পৰা -7x² y এটো আমাক বিয়োগ কৰিব দিছে তো আমাৰ যত এই যে তোমাৰ ৰ পৰা আছে নহয় এটোৰ জায়গাত আমি বিয়োগ চিন লিখিম 5x² y লিখাৰ পিছত আমি ৰ পৰাৰ জায়গাত বিয়োগ লিখি পেলাই যেটো আমাক দিয়া আছে হেতু আমি বিয়োগ কৰিম মাইনাস চিন থকাৰ কাৰণে আমি ব্ৰেকেটৰ মাজত ৰাখিম এনেকুৱা হ'ব এতিয়া আমাৰ দুটা চিন যি মাইনাস মাইনাস আছে এই দুটা আমি পূৰণ কৰি এটা কৰিম তো আমাৰ মাইনাসে কি হয় প্লাস হ'ব তাৰ পিছত 7x² y হ'ব তো আমাৰ এতিয়া কি হৈ গল তোমাৰ আৰু যেহেতু তোমাৰ দুটাই সদৃশ পদ বীজগণিতীয় উৎপাদক যি তোমাৰ x² y আছে দুটাতে গতিকে আমি যোগ কৰিব পাৰিম 7টা x² y আৰু 5টা x² y যোগ কৰিলে আমাৰ টোটাল কিমান হ'ব 12টা x² y হ'ব তো এটো ইয়াৰ নিৰ্ণয় বিয়োগফল ইয়াৰ পিছত 2 নম্বৰটো দিয়া আছে 7xy ৰ পৰা 2xy বিয়োগ কৰিব লাগে আমি তো গতিকে আমি কি লিখিম ৰ পৰাৰ জায়গাত আমি বিয়োগ চিন দিম তাৰ পিছত তোমাৰ যি আছে তাকে লিখিম তো এনেকুৱা হৈ গল আমাৰ 7টা xy - 2টা xy গতিকে 7টাৰ পৰা যদি 2টা xy আমি বিয়োগ কৰি দিম কিমান থাকিব 5টা থাকিব 5xy তাৰ মানে এটো ইয়াৰ নিৰ্ণয় বিয়োগফল এতিয়া আমি 3 নম্বৰটো চাম দিয়া আছে 2x² + 3xy + 4y² ৰ পৰা এখিনি আমাক বিয়োগ কৰিব দিছে তো আমি আগৰ নিচিনা একেই লিখিম তো আমাৰ যেটো ৰ পৰা আছে এখিনিৰ জায়গাত আমি বিয়োগ চিন দিম আৰু বাকিখিনি আমি ব্ৰেকেটৰ ভিতৰত ৰাখিম তো আমি এনেকৈ লিখি ললো ইয়াৰ পিছত আমি এই ব্ৰেকেটটো উঠাম প্ৰথমত যি আছে আমি তাকে লিখি যাম এটা ব্ৰেকেটটো উঠাবলৈ যাওঁতে আমি চিনৰ পূৰণ কৰিব লাগিব এই মাইনাস চিনেৰে আমি ভিতৰত থকা প্ৰতিটোকে এবাৰ কৈ পূৰণ কৰিব লাগিব তো মাইনাসে প্লাস তাৰ পিছত x² মাইনাসে প্লাস 2xy তাৰ পিছত মাইনাসে প্লাসে মাইনাস y² এতিয়া আমি কি কৰিম ছাত্ৰছাত্ৰীসকল সদৃশ পদবিলাক আমি একেলগ কৰিম সদৃশ পদ মানে আমাৰ যিবিলাক বীজগণিতীয় উৎপাদক একে আছে সেইবিলাক আমি ওচৰা ওচৰিকৈ লিখিম প্ৰথমতে আমি x² লগাবিলাক লিখো x² লগা আৰু কি আছে এইটো তাৰ পিছত তোমাৰ x² লগা আৰু নাই এতিয়া 3xy লগাবিলাক কি আছে আমাৰ এইটো এটা আছে তাৰ পিছত আমাৰ y² লগা তাৰ পিছত কি আছে y² -y² তো আমি এনেকৈ সজাই ললো এতিয়া আমি যোগ কৰিম তো আমাৰ দুটা x² তোমাৰ প্লাসত আছে একো চিন নাই মানে তোমাৰ প্লাসত আৰু এটা x² প্লাসত আছে ইয়াতে তোমাৰ সহক তোমাৰ একো নাই মানে এটা 1 আছে ওকে তো দুটা আৰু এটা যোগ কৰিলে তোমাৰ কি হ'ব তিনিটা হ'ব তাৰ মানে 3x² হ'ব তাৰ পিছত xy লগাৰ ক্ষেত্ৰত তোমাৰ তিনিটা xy প্লাসত আৰু দুটা xy প্লাসত গতিকে টোটাল তোমাৰ কেইটা হ'ব 5টা xy হ'ব তাৰ মানে 5xy এটা y² এর ক্ষেত্ৰত তোমাৰ 4টা y² তোমাৰ প্লাসত আৰু
এটা y স্কয়ার মাইনাস গতিকে 4টাৰ পৰা এটা মাইনাস কৰি দিয়া থাকিব তোমাৰ 3টা আৰু যেহেতু তোমাৰ ইয়াতে ডাঙৰটোৰ আগত প্লাস আছে চিনটো প্লাস হ'ব অৰ্থাৎ 3y স্কয়ার তো এইটোৱে ইয়াৰ নিৰ্ণয় বিয়োগফল ইয়াৰ পিছত আমি 4 নম্বৰটো চাম দিয়া আছে তো ইমানৰ পৰা ইমান বিয়োগ কৰিব লাগে তো আমি আগৰ নিচিনাকৈ লিখিম বিয়োগ চিন মাজতে লিখিম তো আমি এনেকৈ লিখিলো বিয়োগ চিন আছে কাৰণে প্ৰথমটো আমি ব্ৰেকেটৰ মাজত লিখিছো এতিয়া আমি কি কৰিম এই ব্ৰেকেটটো উঠাম মাইনাসে মাইনাসে প্লাস 2x স্কয়ার y হ'ব মাইনাসে প্লাসে মাইনাস 2xy মাইনাসে প্লাসে মাইনাস 5 এতিয়া আমি কি কৰিম সদৃশ পদবিলাক আমি একেলগ কৰিম x স্কয়ার y লগা আৰু আছে নেকি x স্কয়ার y এইটো আছে তাৰ পিছত আৰু নাই xy লগাবিলাক আমি এতিয়া একেলগ কৰিম এইটো এটা আছে আৰু নাই এটা ধ্ৰুবক পদবিলাক 7 আৰু 8 -5 এটা আমি কি কৰিম তোমাৰ যোগ বা বিয়োগ আমি চিন মতে যি কৰিব লাগে আমি তাকে কৰিম তো 5টা x স্কয়ার y তোমাৰ প্লাসত আছে 2টা x স্কয়ার y প্লাসত আছে তো টোটাল আমাৰ কিমান হ'ব যোগ কৰিলে 7 x স্কয়ার y হ'ব তাৰ পিছত xy লগাৰ ক্ষেত্ৰত তোমাৰ এটা xy প্লাসত দুটা xy মাইনাসত তো দুটা xy এর পৰা এটা xy উল্টাকৈ বিয়োগ কৰি দিয়া থাকিব তোমাৰ এটা আৰু লগতে চিনটো ডাঙৰটোৰ আগত মাইনাস আছে কাৰণে মাইনাস হ'ব মানে -xy হ'ব তাৰ পিছত এই দুটাৰ ক্ষেত্ৰত তোমাৰ সিম্পল 7ৰ পৰা 5 বিয়োগ কৰিব লাগে থাকিব তোমাৰ 2 তো এইটোৱে ইয়াৰ নিৰ্ণয় বিয়োগফল ইয়াৰ পিছত 5 নম্বৰটো দিয়া আছে এইখিনিৰ পৰা এইখিনি বিয়োগ কৰিব লাগে তো আমি আগৰ নিচিনাকৈ লিখি যাম তোমাৰ মাইনাস এটো ব্ৰেকেটৰ মাজত লিখিব লাগিব এনেকুৱা হৈ গল এতিয়া আমি কি কৰিম এই ব্ৰেকেটটো উঠাম প্লাসে মাইনাসে মাইনাস 2m স্কয়ার মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস 1 হ'ব এতিয়া আমি কি কৰিম সদৃশ পদবিলাক আমি একেলগ কৰিম m লগা আৰু কি আছে আমাৰ এইটো আছে তাৰ পিছত তোমাৰ n লগা আৰু আছে নে নাই তাৰ পিছত m স্কয়ার লগা এইটো আছে তাৰ পিছত তোমাৰ ধ্ৰুবক পদ এটা আছে এনেকুৱা হৈ গল ইয়াৰ পিছত আমাৰ সদৃশ পদবিলাকৰ মাজত আমি যোগ বা বিয়োগ কৰিম চিন মতে তো এটা দুটা m প্লাসত তিনটা m প্লাসত টোটাল তোমাৰ কেইটা m হৈ যাব 5m হৈ যাব তাৰ পিছত n লগা তোমাৰ এটাই আছে গতিকে আমি এটাকে লিখিম ঠিক তেনেকৈ m স্কয়ারও তোমাৰ এটাই আছে তাৰ পিছত ধ্ৰুবক পদও তোমাৰ এটাই আছে গতিকে এইটোৱে ইয়াৰ নিৰ্ণয় বিয়োগফল ইয়াৰ পিছত 6 নম্বৰটো চাম দিয়া আছে তো এইখিনিৰ পৰা এইখিনি আমি বিয়োগ কৰিব লাগে তো আমি আগৰ নিচিনাকৈ লিখিম মাইনাস ব্ৰেকেটৰ ভিতৰত লিখিম এতিয়া আমি ব্ৰেকেটটো উঠাম ইয়াতে প্লাস আছে প্লাসে মাইনাসে মাইনাস 2p কিউ হ'ব এটোৰ লগত এতিয়া প্লাসে মাইনাসে মাইনাস p স্কয়ার
প্লাস এ মাইনাস কিউ স্কোয়ার এতিয়া আমি সদৃশ পদবিলাক একেলগ কৰিম পি কিউ লগা এইটো এটা আছে আৰু তাৰপিছত পি কিউ লগা আৰু নাই এতিয়া পি স্কোয়াৰ এইটো এটা তাৰপিছত কিউ স্কোয়াৰ এইটো এটা আৰু নাই এতিয়া আমি কি কৰিম সদৃশ পদবিলাকৰ মাজত আমি যোগ বিয়োগ কৰিম তো 6টা পি কিউ তোমাৰ প্লাছত আৰু 2টা পি কিউ মাইনাছত 6ৰ পৰা 2 বিয়োগ কৰি দিয়া 4 থাকিব পি কিউ তাৰপিছত তোমাৰ পি স্কোয়াৰৰ ভ্যালুটা কি হ'ব তোমাৰ মাইনাসৰ পি স্কোয়াৰ এটা এটা টোটাল তোমাৰ -2 পি স্কোয়াৰ হৈ যাব তাৰপিছত কিউ স্কোয়াৰৰ ভ্যালুটা তোমাৰ দুটাতে এটা এটা কৈ মাইনাস আছে গতিকে তোমাৰ কি হ'ব ইয়াতো -2 হ'ব ওকে তো এইটোৱে হৈ গ'ল ইয়াৰ নিৰ্ণয় বিয়োগফলটো এতিয়া আমি 7 নম্বৰটো চাম দিয়া আছে 2p - 7ৰ পৰা p স্কয়াৰ প্লাস 1 বিয়োগ কৰিব লাগে তো আমি আগৰ নিচিনাকৈ লিখিম মাইনাস এটো তোমাৰ ব্ৰেকেটৰ মাজত লিখিব লাগিব এনেকুৱা হৈ গ'ল তো আমাৰ এইটো এতিয়া আমি কি কৰিম চিন কেইটা পূৰণ কৰিম ইয়াতে একো চিন মানে প্লাস আছে প্লাসে মাইনাসে মাইনাস p স্কয়াৰ হ'ব তাৰপিছত প্লাসে মাইনাসে মাইনাস 1 হ'ব এতিয়া আমাৰ ইয়াত সদৃশ পদ কি আছে p লগাটো নাই তো তোমাৰ এটাই হ'ব ঠিক তেনেকৈ তোমাৰ ধ্ৰুবক পদ তোমাৰ -7 আৰু -1 তাৰপিছত p স্কয়াৰ 2p এটাই আছে 2p হ'ব এটা 7 মাইনাসৰ আৰু 1 মাইনাসৰ টোটাল মাইনাসৰ কিমান হৈ যাব 8 হৈ যাব তাৰপিছত -p স্কয়াৰ তো এইটোৱে ইয়াৰ নিৰ্ণয় বিয়োগফল ইয়াৰ পিছত আমি 8 নম্বৰটো চাম দিয়া আছে 3x² - 2x + 1 ৰ পৰা -4x² + 5x + 3 বিয়োগ কৰিব লাগে তো গতিকে আমি প্ৰথমত যেটো আছে আমি লিখি লম তাৰ পিছত আমি ইয়াৰ জায়গাত ৰ পৰাৰ জায়গাত আমি বিয়োগ চিন দিম তাৰ পিছত এইখিনি আমি ব্ৰেকেটৰ মাজত ৰাখিম এনেকুৱা হল এতিয়া আমি এই ব্ৰেকেটটো উঠাই দিম উঠা মানে আমি চিন বিলাক পূৰণ কৰিব লাগিব তো মাইনাসে কি হ'ব তোমাৰ প্লাস হ'ব 4x² প্লাসে মাইনাসে মাইনাস 5x প্লাসে মাইনাসে মাইনাস 3 হ'ব এতিয়া আমি সদৃশ পদ বিলাক খজাম এটো এটা x² লগা পদ আছে তোমাৰ এটো আৰু নাই এটা x লগা পদ বিলাক এটো এটা তাৰ পিছত তোমাৰ ধ্ৰুবক পদ 1 আৰু -3 x² লগা তোমাৰ কি আছে 3x² তোমাৰ প্লাসত 4x² প্লাসত 4 আৰু 3 যোগ কৰিলে তোমাৰ 4 3 7x² হ'ব তাৰ পিছত x লগা তোমাৰ 5টা x মাইনাসত 2টা x মাইনাসত তো টোটাল মাইনাসত তোমাৰ 7 হৈ যাব 7x তাৰ পিছত এই দুটাৰ ক্ষেত্ৰত তোমাৰ কি হ'ব -3 আৰু +1 তো তোমাৰ 3 ৰ পৰা 1 উল্টাকৈ বিয়োগ কৰা তোমাৰ 2 থাকিব কিন্তু যেহেতু চিনটো মাইনাস আছে ডাঙৰটোৰ আগত মাইনাস তাৰ মানে এনেকুৱা হৈ গ'ল তো আমাৰ ইটোৱে নিৰ্ণয় বিয়োগফল তো এইটোৱে 3 নম্বৰৰ শেষৰটো প্ৰশ্ন আছিলে তো ছাত্ৰছাত্ৰীসকল ভিডিওটো ভাল পালে এটা লাইক কৰি দিবা লগতে ফ্ৰেন্ড সাৰ্কেলৰ মাজত ভিডিওটো শ্বেয়াৰ কৰিবা কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিবা লগতে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই তো আগন্তুক সময়ত এনেকুৱা ধৰণৰ গণিত সম্পৰ্কীয় ভিডিও পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ